নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ ডিজিটেক চেনেলত নতুন ভিডিঅ'লৈ। বন্ধুসকল, পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিছেনে নাই? যদি কৰা নাই সোনকালে কৰক। আগতে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিলে একেবাৰে ফ্ৰীকৈ কৰিব পাৰিছিলে, কিন্তু 2022 31 মাৰ্চৰ পিছৰ পৰা আপুনি আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰিবলৈ হ'লে 500 টকাকৈ ফিজ দিব লাগিছিল। কিন্তু এতিয়া 30 জুন 2022 পিছৰ পৰা এতিয়া আপুনি 1000 টকাকৈ ফিজ দিহে আপুনি আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰিব পাৰিব। তো বন্ধুসকল, অতি সোনকালে আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰক, আৰু এই ফিজ হয়তো পিছত গৈ 1500-2000 হ'ব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু এই ভিডিঅ'ত মই সম্পূৰ্ণ দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। ভিডিঅ' চোৱাৰ আগতে চেনেলখনত যদি নতুন, তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনাৰ মোবাইলত গৈ আপুনি যিকোনো ব্ৰাউজাৰ অপেন কৰি ই-ফিলিং লিখি আপুনি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ অপেন হ'ব, য'ত ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি আপোনাৰ সন্মুখত আহিব। আপুনি এই অপশ্যনটোত ক্লিক কৰি দিয়ক, আৰু অলপ সময় ৱেইট কৰক। ৱেইট কৰাৰ পিছত আকৌ এনেকুৱাকৈ পেজ অপেন হৈ আহিব। তাৰ আগতে আপুনি ডেস্কটপ চাইট কৰি লওক। এতিয়া আপুনি অলপ সময় ৱেইট কৰক। ৱেইট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰি আপুনি কেইবাটাও অপশ্যন দেখা পাব, য'ত লিখা আছে ই ভেৰিফাই ৰিটাৰ্ণ, ই পে টেক্স, ভেৰিফাই ইয়ৰ পেন, টেক্স কেলেণ্ডাৰ, লিংক আধাৰ ষ্টেটাছ। আপুনি পেন কাৰ্ডৰ সৈতে আধাৰ লিংক কৰি ষ্টেটাছ চাব পাৰিব। ন' ইয়ৰ ন' পে'মেণ্ট ষ্টেটাছ, এনেকুৱাকৈ কেইবাটাও অপশ্যন আপুনি দেখা পাব। তাৰপিছত লিংক আধাৰ, আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰি অলপ সময় ৱেইট কৰক। ৱেইট কৰাৰ পিছত লিংক আধাৰ এনেকুৱাকৈ পেজ অপেন হৈ আহিব, আৰু ইয়াত ইনফৰমেশ্যন দিয়া আছে। ইয়াত বন্ধুসকল, এই ইনফৰমেশ্যনত আপুনি দেখিবলৈ পাব বিফৰ 31 মাৰ্চ 2022। ইয়াৰ পিছৰ পৰা আপুনি 500 টকা ফিজ দি পেলাইহে আপুনি আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰিব লাগিব। কিন্তু 30 জুন 2022 পিছৰ পৰা এতিয়া আপুনি 1000 টকাকৈ পে' কৰিহে আপুনি আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰিব পাৰিব। তাৰপিছত আপুনি পেন নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰক। পেন নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰক। মই পেন নাম্বাৰ এণ্টাৰ কৰি আছোঁ। তাৰপিছত এতিয়া আপুনি আধাৰ নাম্বাৰ এণ্টাৰ কৰক। আধাৰ নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপুনি এতিয়া আপুনি আধাৰ নাম্বাৰ এণ্টাৰ কৰক। মই এণ্টাৰ কৰি আছোঁ। এতিয়া এণ্টাৰ কৰা হৈ গ'ল। এতিয়া আপুনি তলত ভেলিডেট এই অপশ্যনটো ক্লিক কৰক।
ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেমেণ্ট ডিটেইলছ নট ফাউণ্ড ফৰ দিছ পান এনেকৈ নটিফিকেশ্যন আহিব। ইয়াত আপুনি দেখা পাব আপুনি কিমান টকা পেমেণ্ট কৰিব লাগে। আপোনাক এই নটিফিকেশ্যনত দেখুৱাই দিছে। আপুনি নটিফিকেশ্যনটো অলপ পঢ়ি লওক। পঢ়িলে আপুনি গম পাব কি ইনষ্ট্ৰাকশ্যনবিলাক লিখা আছে। তাৰপিছত আপুনি কণ্টিনিউ টু পে থ্ৰু ই-পে টেক্স এই অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক। এতিয়া ই-পে টেক্স এনেকৈ আপোনাৰ সন্মুখত পেজ অ'পেন হৈছে। এতিয়া আপুনি পেন নাম্বাৰ আকৌ ইয়াত এণ্টাৰ কৰক। পেন নাম্বাৰ এণ্টাৰ কৰাৰ পিছত কনফাৰ্ম পেন নাম্বাৰ আপুনি আকৌ কনফাৰ্ম কৰিব লাগিব। তাৰমানে দুবাৰকৈ আপুনি পেন নাম্বাৰটো দুটা বক্সত লিখিব লাগিব। অলপ সময় ৱেইট কৰক, লিখোঁতে অলপ সময় লাগি আছে। ইয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তললৈ আহক। আহি আপুনি মোবাইল নাম্বাৰটো আপুনি এণ্টাৰ কৰক। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপুনি তললৈ আহক আৰু কণ্টিনিউ অপশ্যনটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত OTP এটা আহিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত OTP যাব আৰু এই OTP নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি কণ্টিনিউ বটমত আকৌ ক্লিক কৰক। কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ই-পে টেক্স ইউ হেভ ছাকচেছফুলি ভেৰিফাইড থ্ৰু মোবাইল OTP ক্লিক কণ্টিনিউ টু মেক এ নিউ পেমেণ্ট। আপুনি পেমেণ্টৰ কাৰণে অপশ্যন আহিব। আপুনি কণ্টিনিউ কৰাৰ পিছত এনেকুৱাকৈ পেজ অ'পেন হৈ আহিব আপোনাৰ সন্মুখত। আৰু ইয়াত আপুনি ইনকাম টেক্স এই প্ৰথম অপশ্যনটোত প্ৰচিডত গৈ ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এড টেক্স এপ্লিকেবল ডিটেইলছ নিউ পেমেণ্ট ইয়াত আপুনি পেমেণ্ট অপশ্যনবিলাক দেখুৱাব। এতিয়া আছামিজ এছেছমেণ্ট ইয়াৰ আপোনাৰ ইয়াৰটো আপুনি এণ্টাৰ কৰি দিয়ক। মই এণ্টাৰ কৰিলোঁ। তাৰপিছত টাইপ অফ পেমেণ্ট তো আদাৰ ৰিচিপ্ট 500 এই অপশ্যনটোত আপুনি চিলেক্ট কৰক। এইটো কৰাৰ পিছত আপুনি তলত গৈ কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত আকৌ আপুনি এনেকুৱা অপশ্যন আহিব, ইয়াত একো কৰিব নালাগে। আপুনি আকৌ কণ্টিনিউত গৈ ক্লিক কৰক। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত এতিয়া নিউ পেমেণ্ট আপুনি অলপ স্ক্ৰল ডাউন কৰি তললৈ আহক। ইয়াত আপুনি দেখা পাব নেট বেংকিং, ডেবিট কাৰ্ড, পে এট বেংক কাউণ্টাৰ, RTGS এনেকৈ কেইবাটাও অপশ্যন আছে। আপুনি যিকোনো চিলেক্ট কৰি আপুনি পেমেণ্ট কৰিব পাৰিব। গতিকে মই নেট বেংকিং থ্ৰুদি পেমেণ্ট কৰাটো বেটাৰ হ'ব। আপুনি যি সুবিধা পায় সেয়াই কৰি আপুনি পেমেণ্ট কৰিব পাৰিব। আৰু পেমেণ্ট কৰাৰ পিছতহে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক 2-3 দিনৰ ভিতৰত হৈ যাব। মই আপোনালোকক এটা এটাকৈ ক্লিক কৰি দেখুৱাই আছোঁ। তাৰপিছত আপুনি যিকোনো এটাত চিলেক্ট কৰি আপুনি পেমেণ্ট কৰিব পাৰে। ডেবিট কাৰ্ড এই অপশ্যনটো এতিয়ালৈকে অহা নাই, গতিকে ডেবিট কাৰ্ডত আপুনি পেমেণ্ট কৰিব নোৱাৰিব। আপুনি নেট বেংকিং কৰি তলৰ কণ্টিনিউ বটনটো
ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ পেমেণ্ট হৈ যাব আৰু পেমেণ্ট হোৱাৰ লগে লগে আপুনি আধাৰ সৈতে পেন কাৰ্ড লিংক কৰিব পাৰিব। ভিডিঅ'টো চাই কেনে